অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব অসম আৰক্ষী নিযুক্তিৰ শাৰীৰিক পৰীক্ষা আৰু কঠোৰ অনুশীলনত ব্যস্ত যুৱক যুৱতী ইতিমধ্যে এডমিট কাৰ্ড সংগ্ৰহ কৰি যুৱক যুৱতীসকলে অব্যাহত ৰাখিছে অনুশীলন শাৰীৰিক পৰীক্ষাৰ বাবে অনুশীলনত ব্যস্ত হৈ পৰিছে এডল যুৱক যুৱতী খেলপথাৰত নিতো চলিছে অনুশীলন অহা 3 অক্টোবৰত আৰম্ভ হ'ব অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰু তাৰ বাবে এইসকল যুৱক যুৱতীয়ে এতিয়া কঠোৰ অনুশীলন কৰি আছে এখন খেলপথাৰত আৰু এনেধৰণে শতাধিক যুৱক যুৱতী আহি কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে এইসকল যুৱক যুৱতীয়ে এতিয়া অসম মাতৃৰ সেৱাৰ বাবে তেওঁলোকে নিজকে আত্মনিয়োগ কৰিব বিচাৰিছে মই এইসকল যুৱক যুৱতীয়ে এতিয়া কঠোৰ অনুশীলনত ব্যস্ত হৈ আছে কিয়নো অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা 3 অক্টোবৰৰ পৰা আৰু 23 ছেপ্টেম্বৰ তাৰিখে এডমিট কাৰ্ড মুকলি কৰি দিয়াৰ পিছতে অধিক উৎসাহী হৈ পৰিছে এইসকল যুৱক যুৱতী